মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ এখন ৰচনা লৈ আহিছোঁ। ৰচনাখনৰ বিষয় ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ। মই তোমালোকক ৰচনাখন পাঠ কৰি দিছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। ৰচনাখনৰ প্ৰথমে মই এটা কোটেশ্যন দি লৈছোঁ। উইদাউট এ ফ্ৰী এণ্ড ইণ্ডিপেণ্ডেণ্ট মিডিয়া ট্ৰু ডেম'ক্ৰেচি ইজ আনএটেইনেবল, ৱাৰেন ক্ৰিষ্ট'ফাৰে কৈছিল। তাৰপিছতে আহিলে আৰম্ভণি। সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়া সাম্প্ৰতিক সমাজৰ যোগাযোগৰ ক্ষেত্ৰখনৰ এক অপৰিহাৰ্য অংগ। ছ'চিয়েল মিডিয়াৰ প্ৰসাৰক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ এক মাইলৰ খুঁটি হিচাপে অভিহিত কৰিব পাৰি। মানুহৰ জীৱন ধাৰণ প্ৰণালী যিমানেই উন্নত হ'বলৈ ধৰিছে, ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয়তাও সিমানেই বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ আজিৰ নৱপ্ৰজন্মৰ বাবে ছ'চিয়েল মিডিয়া অবিহনে নিজকে সমাজখনত বৰ্তাই ৰখাটোৱেই টান হৈ পৰিছে। ছ'চিয়েল মিডিয়ানো কি? ছ'চিয়েল মিডিয়া হৈছে এনে এক জালিকাভিত্তিক প্ৰযুক্তি যাৰ সহায়ত বহুতো মানুহৰ একোটা ডাঙৰ গোটে কিছুমান নেটৱৰ্কৰ যোগেদি যোগাযোগ স্থাপন কৰিব পাৰে। এই ক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত নেটৱৰ্কটো হৈছে ইণ্টাৰনেট। এই ব্যৱস্থাৰ দ্বাৰা এটা ইলেক্ট্ৰনিক মাধ্যমৰ পৰা অন্য এটা ইলেক্ট্ৰনিক মাধ্যমলৈ শ্ৰব্য, দৃশ্য আদি তথ্যৰ আদান প্ৰদান কৰিব পাৰি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ অন্তৰ্গত ডিফেন্স এডভান্সড ৰিচাৰ্চ প্ৰজেক্ট এজেন্সি নামৰ প্ৰতিষ্ঠানটোৰ পৃষ্ঠপোষকতাত 1969 চনত কম্পিউটাৰ নেটৱৰ্কৰ প্ৰথম সূচনা হয়। 1982 চনত নেটৱৰ্কৰ জৰিয়তে সকলো ধৰণৰ কম্পিউটাৰ একে প্ৰণালীৰে কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰা হয়। 1992 চনত আনুষ্ঠানিকভাৱে ইণ্টাৰনেটৰ জন্ম হয়। ছ'চিয়েল মিডিয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ। বৰ্তমান ছ'চিয়েল মিডিয়াৰ দ্ৰুত প্ৰচাৰ আৰু প্ৰসাৰৰ অন্যতম কাৰণ হৈছে ইয়াৰ বহুমুখী ব্যৱহাৰ। ছ'চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহৃত ভাগকেইটা হৈছে গুগল, ইউটিউব, ফেচবুক, হোৱাটছএপ, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইমেইল ইত্যাদি। গুগল হৈছে সকলো প্ৰকাৰৰ তথ্য সঞ্চিত এক বৃহৎ ভঁৰাল। ইয়াৰ সহায়ত আমি অনায়াসে ঘৰতে বহি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ যিকোনো বিষয়ৰ খবৰ পাব পাৰোঁ। সেইদৰে ইউটিউবৰ জৰিয়তে আমি তথ্যবিলাক দৃশ্যশ্ৰব্য মাধ্যমেৰে পাব পাৰোঁ। ইউটিউবৰ জনপ্ৰিয়তা বৰ্তমান বহুত বেছি। ফেচবুক হৈছে এনে এক ছ'চিয়েল মিডিয়া যি ইয়াৰ ব্যৱহাৰকাৰীসকলক বন্ধুবৰ্গৰ সৈতে যোগাযোগ কৰিবলৈ সুবিধা দিয়ে। ফেচবুকৰ যোগেদি মানুহে নিজৰ চিন্তাধাৰা, আলোকচিত্ৰ, সংগীত, ভিডিঅ' বা অন্য লেখা-মেলা আপলোড কৰিব পাৰে। হোৱাটছএপ হ'ল এবিধ লিখিত বা কথিত বাৰ্তালাপ কৰিব পৰা আহিলা। তদুপৰি ইয়াত ভিডিঅ' কনফাৰেন্সিঙৰ সুবিধাও আছে। ইনষ্টাগ্ৰাম হৈছে এক সামাজিক মাধ্যম য'ত ব্যৱহাৰকাৰীয়ে আলোকচিত্ৰ বা সৰু ভিডিঅ' আপলোড কৰিব পাৰে। ইমেইলক ইণ্টাৰনেটৰ ডাক সেৱা বুলি ক'ব পাৰি। ইমেইলৰ অত্যধিক ব্যৱহাৰৰ কাৰণ হ'ল ই অতি কম খৰচী, অতি বেগী আৰু বিশ্বাসযোগ্য যোগাযোগ ব্যৱস্থা। ইমেইলেৰে কথিত বা লিখিত মেছেজ পঠিয়াব পাৰি। বৰ্তমান সমগ্ৰ বিশ্বতে ছ'চিয়েল মিডিয়াৰ দ্ৰুত প্ৰসাৰ ঘটিছে। শিক্ষা, স্বাস্থ্য, ব্যৱসায়-বাণিজ্য, ৰাজনীতি, বেংক ব্যৱস্থা, মনোৰঞ্জন আদি সকলো দিশতে ছ'চিয়েল মিডিয়াৰ গুৰুত্ব অপৰিসীম। এতিয়া চোৱা ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ কাৰণসমূহ। ছ'চিয়েল মিডিয়াৰ অত্যধিক জনপ্ৰিয়তাৰ কাৰণসমূহ এনেধৰণৰ: তথ্য প্ৰকাশৰ সুবিধা। বিভিন্ন পৰীক্ষা, বিদ্যালয়, মহাবিদ্যালয়ত নামভৰ্তি, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ তথ্যকে আদি কৰি বহুতো তথ্য গুগলৰ ৱেবছাইটত উপলব্ধ হয়। 2 ব্যৱসায় আৰু কিনা-বেচাৰ সুবিধা। হোটেল, চিনেমা হল আদিত ইণ্টাৰনেটৰ সহায়েৰে বন্দোবস্ত কৰিব পাৰি। অনলাইন নেটৱৰ্কিঙৰ সহায়ত বেংকৰ টকা-পইচাৰ লেনদেনো কৰিব পাৰি। পেন কাৰ্ড, পাছপোৰ্ট আদিৰ বাবেও অনলাইন যোগে আবেদন কৰিব পাৰি। বজাৰৰ ভিৰত ঘূৰি নুফুৰাকৈ ঘৰতে বহি অনলাইন শ্বপিং কৰিব পাৰি। উন্নত সংযোগ ব্যৱস্থা। ইণ্টাৰনেটত উপলব্ধ চাট নামৰ ছফ্টৱেৰবোৰৰ দ্বাৰা মানুহে পলকতে পৃথিৱীৰ যিকোনো প্ৰান্তত থকা ব্যক্তিৰ সৈতে লিখিতভাৱে অথবা দৃশ্যশ্ৰব্য ৰূপত কথা পাতিব পাৰে। বা-বাতৰি। দেশ-বিদেশৰ বা-বাতৰি আজিকালি প্ৰথমে ইণ্টাৰনেটত উপলব্ধ হয়। ভাৰতৰ ৰাষ্ট্ৰীয় বাতৰি কাকতসমূহৰ উপৰিও
অসমীয়া প্ৰায়বিলাক বাতৰি কাকতৰ নিজা ৱেবছাইট আছে। এনেধৰণৰ বহুতো সা সুবিধা ছ'চিয়েল মিডিয়াই মানৱ সভ্যতাক উপহাৰ দিছে। ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি মানুহে এখন অত্যাধুনিক পৃথিৱীৰ বাসিন্দা হৈছে। ইয়াৰ কিছুমান নেতিবাচক দিশো আছে। এতিয়া চোৱা ছ'চিয়েল মিডিয়াৰ নেতিবাচক দিশসমূহ। সকলো বস্তুৰে সুফল আৰু কুফল দুয়োটাই আছে। ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতো তলত উল্লেখ কৰাৰ দৰে কিছুমান কুফল আছে। ১ নম্বৰ, ভাইৰাছৰ দ্বাৰা আক্ৰমণ। কিছুমান ৱেবছাইটে ইচ্ছাকৃতভাৱে কম্পিউটাৰ ভাইৰাছ তেওঁলোকৰ ৱেব পেজত ৰাখে। ফলত কোনো ব্যক্তিয়ে সেই ৱেব পেজটো খোলাৰ লগে লগে ভাইৰাছ ব্যক্তিজনৰ কম্পিউটাৰ বা স্মাৰ্টফোনলৈ বিয়পি পৰে। ঠগ প্ৰবঞ্চকৰ বলি। বহু সময়ত কোনো ভুৱা বেংকৰ কৰ্মচাৰীয়ে ইমেইল যোগে বাৰ্তা পঠিয়াই কোনো ব্যক্তিৰ একাউণ্ট নম্বৰ বিচাৰি সাধাৰণ মানুহৰ টকা পইচা লুটি নিব পাৰে। চাইবাৰ ক্ৰাইম। বেনামী ইমেইল যোগে টকা দাবী, মানসিক হাৰাশাস্তি, ব্যক্তিগত তথ্য চুৰি আদি ইণ্টাৰনেট যোগে হ'ব পৰা অপৰাধক চাইবাৰ ক্ৰাইম বুলি কোৱা হয়। বহু সময়ত বহু ব্যক্তি চাইবাৰ ক্ৰাইমৰ বলি হোৱা দেখা যায়। ভুল তথ্য। ছ'চিয়েল মিডিয়াত উপলব্ধ সকলো তথ্য শুদ্ধ নহ'বও পাৰে। বিভিন্নজনে বেলেগ বেলেগ ৱেবছাইট খুলি নিজা নিজা অভিমত ব্যক্ত কৰে, গতিকে তথ্যবোৰৰ ভিন্নতা আহি পৰে। নিচা। বৰ্তমান সময়ত নৱপ্ৰজন্মৰ বাবে ছ'চিয়েল মিডিয়াৰ নিচা সমাজৰ বাবে এক ভয়াৱহ সমস্যা ৰূপে দেখা দিছে। ফেচবুক, ইনষ্টাগ্ৰাম আদি এপত অত্যধিক সময় নষ্ট কৰাৰ ফলত তেওঁলোকে কোনো কামতে ভালদৰে মনোযোগ দিব নোৱাৰে। নৱপ্ৰজন্মৰ বাবে ছ'চিয়েল মিডিয়া এনে এক আসক্তি যাৰ প্ৰকোপত তেওঁলোকে বাস্তৱ পৃথিৱীখনৰ কথা পাহৰি যায়। সৃষ্টিশীলতাৰ হ্ৰাস। সহজতে পোৱা তথ্যৰ প্ৰভাৱত বহু ছাত্ৰ-ছাত্ৰীয়ে স্বাভাৱিক সৃষ্টিশীলতা ক্ৰমাগত বিলুপ্তি ঘটে। বহুতে আকৌ শৈক্ষিক প্ৰশ্নোত্তৰৰ বাবেও ইণ্টাৰনেটৰ ওপৰতে নিৰ্ভৰ কৰে। শাৰীৰিক ব্যায়ামৰ অভাৱ। দীৰ্ঘ সময় ধৰি কম্পিউটাৰ বা স্মাৰ্টফোন ব্যৱহাৰ কৰি বহি থাকিলে শাৰীৰিক ব্যায়ামৰ অভাৱ পৰিলক্ষিত হয়। ইয়াৰ উপৰি চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে আৰু মগজুৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে বুলি বিজ্ঞানীসকলে কয়। সামৰণি। ছ'চিয়েল মিডিয়াই আমাক এখন কাল্পনিক জগতৰ সন্ধান দিছে, যিখন সমাজৰ মাজলৈ আহিবলৈ কোনো প্ৰাকৃতিক কাৰকে কেতিয়াও বাধা দিব নোৱাৰে। ছ'চিয়েল মিডিয়াৰ বেয়া দিশবোৰৰ পৰা নিজকে আঁতৰাই আনি আমি যদি কেৱল সুফলবোৰ উপভোগ কৰোঁ, তেন্তে সমাজখন নিশ্চয় সুন্দৰভাৱে আগুৱাই যাব। আমি মনত ৰাখিব লাগিব যে ছ'চিয়েল মিডিয়া কোনো প্ৰতিযোগিতা নহয়, য'ত আমি নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ ইচ্ছানুযায়ী যিকোনো কাম কৰিব পাৰোঁ। ছ'চিয়েল মিডিয়াত প্ৰকাশিত যিকোনো ধৰণৰ কথাই সমাজত প্ৰভাৱ পেলায়। গতিকে আমি সকলোৱে যদি ছ'চিয়েল মিডিয়াক সমাজৰ ধ্বংসৰ কাৰণৰ পৰিৱৰ্তে এখন সুস্থ সবল সমাজ গঢ়াৰ ভেটি হিচাপে ব্যৱহাৰ কৰোঁ, তেন্তে নিশ্চয় সকলোৰে উন্নতি হ'ব। ছ'চিয়েল মিডিয়াই গণতান্ত্ৰিক সমাজ ব্যৱস্থাক অধিক শক্তিশালী আৰু অৰ্থপূৰ্ণ কৰি তোলাৰ বিপুল সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক ৰচনাখন পাঠ কৰি দিলোঁ। তোমালোকে ৰচনাখন বহীত লিখি পেলোৱা। ধন্যবাদ।